কি খবৰ সকলোৰে খবৰ নিশ্চয় সকলো ভালেই মোৰ ভাল আজি এটা নতুন ঠাইলৈ আহিছোঁ যেহেতু জানুৱাৰী পিকনিক খোৱাই নহ'লে ভালকৈ আজি আহিছোঁ আমাৰ ঘৰৰ ওচৰৰ এখন ধুনীয়া ঠাই আৰু এই ঠাইখনত বহুতে পিকনিক খাবলৈ আহে এতিয়া জানুৱাৰী পাৰ হৈ গ'ল কিন্তু মাঘৰ বিহুৰ পিছত আমি আহিছোঁ আৰু চাওকচোন জেগাখন ইমানেই ধুনীয়া মনোমোহা পৰিৱেশ পাছফালে ইয়াত পাহাৰ আছে উদমা দলং আছে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেখিছেনে ভিউটো আমাৰ ছোৱালী একদম পূৰা শিলত উঠি পুৰা নাচি আছে আনফালে পিকনিক পাৰ্টিও আপোনালোকক দেখাই দিম এয়া মোৰ হাজবেণ্ড আৰু পাহাৰ এয়া কহুৱা বন নদী খুব ধুনীয়া এটা প্লেচ দেখিছে এইফালে মানুহে পিকনিক খায়ে আছে এয়া এইখন হৈছে উলমা দলং কিন্তু যাব নোৱাৰি পানীটো অলপ বেছি হৈ আছে কাৰণে আমি ইপাৰ নহওঁ আপোনালোকক অলপমান দেখাই দিছোঁ এয়া দেখিছে নহয় মানুহে ধুনীয়াকৈ ফটো লৈ আছে আৰু ধুনীয়া ধুনীয়া ঘৰ আছে আৰু চাওকচোন ইমান ধুনীয়া ঠাইকণ আহিলেই ভাল লাগে আৰু পানী দেখিছেনে বহুতে পানী ভিৰ হৈ আছে আৰু সেইখিনি হৈছে মানুহে খাই আছে খানা আৰু এয়া ভাইটি আমি সকলো অলপ ফুৰিবলৈ আহিলোঁ ইয়াত খানা খাবলৈ অহা নাই আচলতে ফুৰিবলৈকে আহিলোঁ একো লৈ অহা নাই ঘৰৰ পৰা লৈ অহা হ'লে ভাল আছিলে খোৱা সামগ্ৰী কিন্তু নানিলোঁ ল'ৰালৈকে অহা প্লেনটো নাছিলে কিন্তু আহি গ'লোঁ আৰু ছোৱালীক ফুৰাম বুলি আনিলোঁ মানুহজন লগত লৈ আমি সকলোৱে চাৰিটা আহিলোঁ ফুৰিবলৈ বহুত ধুনীয়া জেগা এয়া চাওকচোন শিলবিলাক বহুত ডাঙৰ ডাঙৰ লখিমপুৰতে আছে এইখন ঠাই আপোনালোকে পাৰিলে আহিব যদি পাৰে সুবিধা অনুসৰি আৰু আজি বেছি টাইম নকৰোঁ যিহেতু আমি খোৱা একো বস্তু অনা নাই অলপমান কিবা কিবি ল'ৰা ছোৱালীকেইটা খুৱাই কিনে আকৌ ঘৰমুৱা হ'ম অলপমান ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া হৈছে কহুৱা আৰু এইবিলাক কি বন নাজানো এই বনেদি আমি আহি আছোঁ অলপমান খুব ধুনীয়া এটা পৰিৱেশ যাওঁ আহা নাযাওঁ আমি আহা নাযাওঁ পাপা মাৰিব ফুৰি আহি অলপ খাব লৈছোঁ হোটেলত আৰু আমি দুজন মিলি চাওমিন খাব লৈছোঁ আৰু ছোৱালীহঁতকো দিছোঁ এতিয়া ঘৰলৈ যাওঁ বাই বাই আজিলৈ